Hello guys, কি খবৰ? I hope সকলোৱে ভালে আছে, ময়ো ভাল। আপোনালোকৰ বিহুৰ ভালে ভালে গ'ল চাগে। I hope ভালে ভালে যাবই কৰিছে। তো পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল AMIN Vlogs। তো আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ কণ্টেণ্ট লৈ আপোনালোকলৈ ওচৰলৈ আহিছোঁ। অলপ কিছুমান জেনেৰেল নলেজ টপিকলৈ আহিছোঁ। বলকচোন ভিডিঅ' আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে সকলোকে এটা অনুৰোধ জনাইছোঁ যে যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি জলদি ছাবস্ক্ৰাইব কৰি লওক। লগতে যিটো বেল আইকন বটন আছে সেইটো দবাবলৈ একদম নাপাহৰিব। তেতিয়াহে আপোনালোকৰ ওচৰলৈ মোৰ প্ৰত্যেকটো ভিডিঅ' পোনপ্ৰথমে আপোনালোকে পাব, নটিফিকেশ্যনটো পাব। সেইকাৰণে বেল আইকন বটনটো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডা বতৰ অলপ কাপোৰ চাপোৰ জাপি লৈছোঁ। এটা কথা আপোনালোকক জনাই দিওঁ যে কেতিয়াবা যদি আমাৰ ইমাৰ্জেঞ্চি হয়, কাৰোবাৰ বেমাৰ আজাৰ হয় বা এক্সিডেণ্ট হয়, তেতিয়া আমি কাক লগে লগে ফোন কৰোঁ? নিশ্চয় 108ৰ কথা মনত পৰে বা 108ক আমি কল কৰোঁ। কেতিয়াবা আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে যে 10 যিটো নাম্বাৰ মানে নামটো আৰু 10ৰ যিটো নামটো কেতিয়াবা আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? তাৰ নামটো কেনেকৈ লিখা থাকে, কি ধৰণৰ লিখা থাকে? আমি কেতিয়াবা যেতিয়া গাড়ী চলাই থাকোঁ আমি গম পাওঁ, যেতিয়া শব্দ আহে চাইলেণ্ট বাজি আহে তেতিয়া আমি গম পাওঁ যে আমাৰ পিছত কিবাখন আহিছে। তেতিয়া আমি চাওঁ বা চোৱাৰ পিছত আমি চাই দিওঁ। ঠিক কেতিয়াবা আমি এজন ড্ৰাইভাৰে গাড়ী চলালে পিছ ছাইডৰ গাড়ীবিলাকে দেখা পোৱা যায় বা এম্বুলেঞ্চ বুলি লিখা থাকে, কিন্তু আগফালেও এম্বুলেঞ্চ বুলি লিখা থাকে। কিন্তু কথাটো হ'ল এম্বুলেঞ্চ লিখা থাকে যদিও সেই এম্বুলেঞ্চ নামটো উল্টা হৈ থাকে। আপোনালোকে হয়তো কেতিয়াবা লক্ষ্য কৰিব পাৰে বা লক্ষ্য কৰিছে চাগে যে এম্বুলেঞ্চৰ যিটো নামটো ফ্ৰণ্টত চাব আপোনালোকে এম্বুলেঞ্চটো উল্টাকৈ লিখা থাকে। লিখা থকা মেইন কাৰণটো হ'ল এইটোৱে যে যেতিয়া আগত যদি এখন গাড়ী গৈ থাকে, গাড়ীখনেতো ড্ৰাইভাৰজনে বা তেনেকৈ মাথাটো উলিয়াই চাব নোৱাৰে যে কি আহিছে কি নাহিছে। তেতিয়া কি হয়, আইনাত চোৱা যায়। আইনাখনত চাই আৰু চোৱাৰ লগে লগে যি এম্বুলেঞ্চৰ নামটো যি উল্টা হৈ থাকে ন, সেই আইনাখনত শুদ্ধকৈ দেখা পোৱা যায়। সেইকাৰণে এম্বুলেঞ্চৰ সদায় ফ্ৰণ্টৰ যিটো নামটো সেই নামটো সদায় উল্টাকৈ লিখা থাকে। আৰু এইটো এটা মই ৰিচেণ্টলি কথাটো জানিছোঁ বা চাইছোঁ, মই মানে ন'টিচ কৰিছোঁ কথাটো যে হয় ৰাইট, মানে কি এম্বুলেঞ্চৰ ফ্ৰণ্টৰ যি নামটো ফ্ৰণ্টৰ এম্বুলেঞ্চৰ নামটো সদায় উল্টাকৈ লিখা থাকে। সেইকাৰণে মানে এম্বুলেঞ্চক উল্টাকৈ লিখা কাৰণটো সেইটোৱেই যে আগৰ ড্ৰাইভাৰজনে যাতে দেখা পায় আৰু দেখা পোৱাৰ লগে লগে নামটো দেখা পোৱাৰ লগে লগে যাতে এই ড্ৰাইভাৰজনে চাই দিয়ে। সেইটোৱে কথাটো, সেইটোৱে আজি টপিকটো আছিল। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেল ছাবস্ক্ৰাইব কৰা নাই আকৌ কৈছোঁ মই ছাবস্ক্ৰাইব কৰিবলৈ, আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ বা ব্লগ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাটো বহুত ইম্পৰ্টেণ্ট। আজিলৈ ইমানে, বাই বাই।